গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? উত্তৰ লুম্বিনী, নেপালত। আহোমৰ প্ৰথমগৰাকী ৰজা কোন আছিল? উত্তৰ চুকাফা। জীয়া ভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ শোণিতপুৰ জিলাত। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ লেটেকু পুখুৰীত। আহোমৰ শেষৰখন ৰাজধানী কি আছিল? উত্তৰ যোৰহাট। কাক দিহিঙীয়া ৰজা বুলি জনা যায়? উত্তৰ চুহুংমুং। অসমৰ প্ৰথমখন দৈনিক বাতৰিকাকত কোনখন? উত্তৰ দৈনিক বাতৰি কাকত। ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ ২৬ নৱেম্বৰ ১৯৪৯ চনত। পলাশী কেতিয়া যুদ্ধ হৈছিল? ১৭৫৭ চনত। চাইনা নেহৱাল কোনটো খেলৰ লগত জড়িত? উত্তৰ বেডমিণ্টন।